ক্লাছ 10 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডম চেপ্টাৰটোৰ অৰ্থ আলোচনা কৰিম। তোমালোকে মনোযোগ দি শুনি যোৱা। আৰম্ভণিতে আছে 10th May dawned bright and clear. 10th May don't means starting of the day বুলিও ক'ব পাৰোঁ, বা আৰ্লি মৰ্নিং, ৰাতিপুৱা যিটো ৰাতিপুৱাৰ সময়খিনি। 10th May dawned 10 মে'ৰ আৰম্ভণিটো ব্ৰাইট এণ্ড ক্লিয়াৰ, উজ্জ্বল আৰু পৰিষ্কাৰ আছিল। 10 মে'ৰ আৰম্ভণিটো উজ্জ্বল আৰু পৰিষ্কাৰ আছিল। ফৰ দ্য পাষ্ট ফিউ ডেজ, যোৱা কেইটামান দিন ধৰি I had been pleasantly based. Pleasantly মানে সুন্দৰভাৱে, আকৰ্ষণীয়ভাৱে, based মানে আগুৰি ধৰা, by dignitaries মানে উচ্চপদস্থ বিষয়া, old leaders মানে বিশ্ব নেতা, to pay their respect মানে সন্মান, inauguration মানে উদ্বোধনী সভা, inauguration মানে অপেনিং চেৰিমনি বা অপেনিং ফাংচন, এনেকুৱা ক'ব পাৰোঁ। অপেনিং চেৰিমনি, ইনগুৰেশ্যন, উদ্বোধনী সভা। আমি যদি আকৌ চাই যাওঁ ইয়াৰ পৰা, ফৰ দ্য পাষ্ট ফিউ ডেজ, যোৱা কেইটামান দিন ধৰি, আই হেড বিন প্লিজেণ্টলি বেচিষ্ট, মোক আকৰ্ষণীয়ভাৱে আগুৰি ধৰা হৈছিল, বাই দ্য ডিগনিটৰিজ, উচ্চপদস্থ বিষয়াসকলৰ দ্বাৰা, এণ্ড অল্ড লিডাৰ্ছ, আৰু বিশ্ব নেতাসকলৰ দ্বাৰা, হু আৰ কামিং টু পে দিয়াৰ ৰেচপেক্ট, যিসকল আহিছিল, টু পে দিয়াৰ ৰেচপেক্ট, সিহঁতৰ সন্মান জনাবলৈ, বিফৰ দ্য ইনগুৰেশ্যন মানে উদ্বোধনী সভাখনৰ আগতেই। তাৰপিছত যদি চাওঁ আমি, দ্য ইনগুৰেশ্যন উড বি দ্য লাৰ্জেষ্ট গেডাৰিং এভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ অন চাউথ আফ্ৰিকান ছইল। দ্য ইনগুৰেশ্যন, উদ্বোধনী সভাখন, উড বি দ্য লাৰ্জেষ্ট গেডাৰিং মানে বিশাল জনসমাগম। উদ্বোধনী সভাখনত বিশাল জনসমাগম হ'ব, এভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ, আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ দ্বাৰা, অন চাউথ আফ্ৰিকান ছইল, দক্ষিণ আফ্ৰিকাৰ ভূমিত। ইয়াৰ পিছৰ পৰা চাওঁ, দ্য চেৰিমনিজ টুক প্লেচ, চেৰিমনি মানে অনুষ্ঠানটো, দ্য চেৰিমনিজ টুক প্লেচ, অনুষ্ঠানটো পতা হৈছিল, ইন দ্য লাভলি চেণ্ডষ্টোন এম্পি থিয়েটাৰ, লাভলি মানে সুন্দৰ, আকৰ্ষণীয়, চেণ্ডষ্টোন মানে শিল বালিৰে তৈয়াৰী, এম্পি থিয়েটাৰ মানে মঞ্চ, ষ্টেজ যিটো। দ্য চেৰিমনিজ টুক প্লেচ, অনুষ্ঠানটো পতা হৈছিল, ইন দ্য লাভলি চেণ্ডষ্টোন এম্পি থিয়েটাৰ, লাভলি চেণ্ডষ্টোন এম্পি থিয়েটাৰত অনুষ্ঠানটো পতা হৈছিল, ফৰ্মড বাই দ্য ইউনিয়ন বিল্ডিং ইন প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ দ্বাৰা নিৰ্মিত, লাভলি চেণ্ডষ্টোন এম্পি থিয়েটাৰত অনুষ্ঠানটো পতা হৈছিল। ফৰ ডিকেডছ মিন পিৰিয়ড অফ 10 years, মানে 10 বছৰ সময়ক এক ডিকেড বুলি কোৱা হয়। ফৰ ডিকেডছ, দশক ধৰি, দিছ হেড বিন দ্য চিট অফ হোৱাইট চুপ্ৰিমেচি, এই আসনবোৰ বগাসকলৰ অধীনত আছিল। এণ্ড নাও ইট ৱাজ দ্য চাইট অফ ৰেইনবো গেডাৰিং, আৰু এতিয়া ইট ৱাজ দ্য চাইট, এই ঠাইডোখৰ হৈ পৰিছে, এই স্থানবোৰ হৈ পৰিছে, অফ ৰেইনবো গেডাৰিং মানে ৰামধেনু সদৃশ বৰণৰ মানুহবোৰৰ বাবে হৈ পৰিছে, অফ ডিফাৰেণ্ট কালাৰ্ছ। তাৰমানে ৰেইনবো বুলি ইয়াত কোৱা হৈছে যে বিভিন্ন বৰণৰ মানুহবোৰৰ কথা কোৱা হৈছে, ৰেইনবোৰ লগত তুলনা কৰিছে। আকৌ চাই যোৱা, নাও এতিয়া, ইট ৱাজ দ্য চাইট অফ ৰেইনবো গেডাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ, এতিয়া এই ঠাইবোৰ বিভিন্ন বৰণৰ মানুহবোৰৰ বাবে হৈ পৰিছে, এণ্ড নেশ্যনছ, আৰু বিভিন্ন জাতিৰ বাবে হৈ পৰিছে, ফৰ দ্য ইনষ্টলেশ্যন মানে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট, দক্ষিণ আফ্ৰিকাৰ প্ৰথম বৰ্ণ বৈষম্যহীন চৰকাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এই আসনবোৰ বা এই ঠাইবোৰ হৈ পৰিছে। ইয়াৰ পিছৰ পৰা, অন ডেট লাভলি অটম ডে, অটম মানে শৰৎকাল। আমি জানো যে 6টা ছিজন আছে, ছামাৰ, মনচুন, অটম, প্ৰি উইণ্টাৰ, স্প্ৰিং, মানে ছামাৰ হ'ল গ্ৰীষ্ম, মনচুন হ'ল বৰ্ষা, অটম হ'ল শৰৎ, প্ৰি উইণ্টাৰ হ'ল হেমন্ত, উইণ্টাৰ হ'ল শীত, আৰু স্প্ৰিং হ'ল বসন্ত। ইয়াত 6টা ছিজন। ইয়াত শৰৎকাল, অটম বুলি কৈছে, অটম মানে শৰৎকালৰ কথা কোৱা হৈছে। অন ডেট লাভলি অটম ডে, শৰৎকালৰ সেই মনোৰম দিনটোতে, আই ৱাজ একাম্পেনিড, মোক সহযোগ কৰা হৈছিল, বাই মাই ডটাৰ জিনানী, মোৰ জীয়েক জিনানীৰ দ্বাৰা মোক কি কৰা হৈছিল, সহযোগ কৰা হৈছিল। অন দ্য পডিয়াম মিনছ মঞ্চ, ষ্টেজ,
অন দ্য পডিয়াম মঞ্চত মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট স্বৰ্ন ইন। মিষ্টাৰ ডি ক্লাৰ্কে প্ৰথম শপত গ্ৰহণ কৰিছিল এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট, দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে। মঞ্চত মিষ্টাৰ ডি ক্লাৰ্কেই কি কৰিছিল? দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে প্ৰথম শপত গ্ৰহণ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনিলৈকে 2-3 বাৰ ভিডিঅ'টো চালে নিশ্চয় তোমালোকৰ অৰ্থখিনি ধুনীয়াকৈ হৈ যাব। নেক্সট ক্লাছত আমি পিছৰ পেৰাগ্ৰাফখিনি আলোচনা কৰিম। থেংক ইউ।